সকলোকে ফাইনেন্স আছামি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে স্বাস্থ্যৰ প্ৰতি যত্ন দি আছে। আমি যে সৰুকালত পঢ়িছিলোঁ চক্ৰবৃদ্ধি সুত বৰ্তমান আমাৰ জীৱনতো ওতঃভাৱে জড়িত হৈ আছে। আমি ভিডিঅ'টো আজি জানিম কম্পাউণ্ডিংটো কি। ই আমাৰ ইনভেষ্টমেণ্টৰ ওপৰত বা ৰিলেটেড হয়। আমি 100 টকাত যদি চক্ৰবৃদ্ধি সুত হিচাপত 10% সুত হয়, আমি কিমান পাম? প্ৰতি বছৰত প্ৰথম বছৰত আমি 10% সুত পালে 10 টকা সুত পাম। ছেকেণ্ড ইয়াৰত অৰ্থাৎ দ্বিতীয় বছৰত সেই 10 টকাটো 100 টকাৰ লগত লগ হৈ 110 টকা হ'ব আৰু সেই 110 টকাৰ ওপৰত আমি 10% সুত পাম। আমি সুত পাম 11 টকা। আমি যদি চিম্পল ইণ্টাৰেষ্টত এইখিনি কেলকুলেশ্যন কৰিলোঁ হয়, আমি প্ৰতি বছৰে 10 টকাৰ সুত পালোঁ হয়। প্ৰথম বছৰত 10 টকা, ছেকেণ্ড ইয়াৰটো 10 টকা, থাৰ্ড ইয়াৰটো 10 টকা, এনেকৈ প্ৰতি বছৰত 10 টকাই পাই গৈ থাকিলোঁ হয়। কিন্তু চক্ৰবৃদ্ধি সুতত আমি এটা এক্সট্ৰা আৰ্ণ কৰিব পাৰোঁ। সেইটো কাৰণে আমি ছেকেণ্ড ইয়াৰত 11 টকা পালোঁ। এনে চলাই গৈ থাকোঁ। ধৰি 10 বছৰৰ মূৰত সেই 100 টকাটোৰ আমি সুত জমা হ'ব 159 ৰুপিজ। আৰু যদি সেইখিনি যদি চিম্পল ইণ্টাৰেষ্ট হিচাপে আমি জমা কৰিলোঁ হয়, আমি পালোঁ হয় 10 টকাকৈ 10 বছৰত 100 টকা। ছেকেণ্ড ইয়াৰত আমি ইণ্টাৰেষ্ট পাইছিলোঁ 11 টকা আৰু চিম্পল ইণ্টাৰেষ্টত আমি পাম 10 টকা। তো ডিফাৰেঞ্চটো চাওক, মাত্ৰ 1 টকা ডিফাৰেঞ্চ। প্ৰথম বছৰত আৰম্ভণিতে আমি যিমান ডিফাৰেঞ্চটো আমি গম পোৱা নাযায়, যেতিয়া বস্তুটো দীঘল হৈ গৈ থাকে তেতিয়া আমি এই চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ মাজত ডিফাৰেঞ্চটো গম পাই আহোঁ। আমি কম্পাউণ্ড ইণ্টাৰেষ্টত বেছি ৰিটাৰ্ণ পাওঁ। এতিয়া যেনেকৈ 10 বছৰত আমি কম্পাউণ্ড ইণ্টাৰেষ্ট পালোঁ 159 ৰুপিজ আৰু চিম্পল ইণ্টাৰেষ্টত যদি আমি পালোঁ হয় আমি 100 ৰুপিজ পালোঁ হয়। তো আপুনি 59 ৰুপিজ এক্সট্ৰা আৰ্ণ কৰিলে কম্পাউণ্ডিঙৰ কাৰণে। এই কম্পাউণ্ডিঙৰ ফলতে আমাক পিছলৈ এক্সট্ৰা আৰ্নিং দি যায়। এই কম্পাউণ্ডিংটোৰ মানে হ'ল ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট। এই কম্পাউণ্ডিংটোৱে আমাৰ যিখিনি আমি পইচা খটাওঁ, কমি আমি ইণ্টাৰেষ্ট পাওঁ, সেইখিনি জমা হৈ যায়। জমা হোৱাৰ কাৰণে সেইখিনি ইণ্টাৰেষ্টৰ ওপৰত আমি আকৌ নতুনকৈ ইণ্টাৰেষ্ট পাওঁ। তো এনেকৈ বস্তুটো বাঢ়ি গৈ থাকে। এই কম্পাউণ্ডিংটোৱে আমাৰ যেতিয়া আমাৰ ফাইনেন্সিয়েল গ'ল আমি চিন্তা কৰোঁ, মানে পিছত কালত আমি কিমানখিনি জমা কৰিব চিন্তা কৰোঁ, এই কম্পাউণ্ডিংখিনি আমি বহুতখিনি আমাক সহায় কৰে। যিমানে দীঘলীয়া সময়ৰ কাৰণে আমি ইনভেষ্টমেণ্ট কৰিম, সিমানেই আমাৰ ৰিটাৰ্ণটো বেছি হয়, ডাঙৰ হয়। তাৰমানে হ'ল কম্পাউণ্ডিং আৰু সময় আৰু ৰিটাৰ্ণটো গোটেইকেইটা পজিটিভভাৱে ৰিলেটেড হৈ থাকে। গোটেইকেইটা যিমানে বেছি সময় থাকিব, যিমানে কম্পাউণ্ডিং ইণ্টাৰেষ্টটো বেছি হ'ব, ধৰি লওক 10%ৰ জেগাত 20% হয়, তেতিয়া আপোনাৰ ৰিটাৰ্ণ আৰু বেছি হ'ব। সময় যিমান বেছি দিব সিমান বেছি হ'ব আৰু তাৰ পৰা ৰিটাৰ্ণটো হাই হ'ব। গতিকে আমি ইনভেষ্টমেণ্ট কৰিলে সদায় সোনকালে আৰম্ভ কৰিব লাগে, তেতিয়া আমি কম্পাউণ্ডিঙৰ কাৰণে সময়ত বেছি দিব পাৰোঁ। এতিয়া এটা উদাহৰণলৈ আহোঁ। ধৰা হ'ল A, B আৰু C এই তিনিজন মানুহে সিহঁতে নিজৰ যেতিয়া বয়স 60 বছৰ হ'ব অৰ্থাৎ ৰিটায়াৰমেণ্টৰ সময় হ'ব, তেতিয়ালৈ পইচা গোটাব বিচাৰিছে। তো তেওঁলোকে কিমান পুঁজি গোটাব পাৰিব সেইটো এটা আমি উদাহৰণ লৈছোঁ। আমি ধৰি ল'লোঁ যে তেওঁলোকে 1 লাখ টকাকৈ প্ৰতি বছৰে জমা কৰি যাব, খত পাই যাব। তাতে তেওঁলোকে চক্ৰবৃদ্ধি কম্পাউণ্ডিং ইণ্টাৰেষ্ট পাব 8%কৈ। এতিয়া আৰম্ভ কৰিলে 20 বছৰৰ পৰা 40 বছৰলৈ 40 বছৰ বয়সলৈ তেখেতে জমা কৰিলে। বিজনেও 30 বছৰৰ পৰা বয়সৰ পৰা 50 বছৰ বয়সলৈ জমা কৰিলে। চিও অলপ দেৰিকৈ আৰম্ভ কৰিলে, 40 বছৰৰ পৰা 60 বছৰলৈ বয়সলৈকে জমা কৰিলে। গোটেইকেইজনে 20 বছৰৰ কাৰণে জমা কৰিলে পইচাবিলাক। এজনে 20 বছৰৰ পৰা, এজনে 30 বছৰৰ পৰা আৰু এজনে 40 বছৰৰ পৰা। ইয়াৰ পিছত এই গোটেইখিনি ইনভেষ্টমেণ্ট কৰাৰ পিছত বি মানুহজনৰ ইনকাম আৰু চি মানুহজনৰ ইনকামটো চাই লওক। এই মানুহজনৰ ৰিটাৰ্ণটো 2.13 কৰোৰ পাইছে। চি মানুহজনৰ 46 চাৰ্টখন চাওক। ইয়াতে এই পইণ্ট দুটা দেখাইছে। এই মানুহজনৰ কালাৰটো হ'ল গ্ৰীণ কালাৰ, বি মানুহজনৰ কালাৰটো হ'ল ব্লু কালাৰ আৰু চি মানুহজনৰ কালাৰটো হ'ল ৰেড কালাৰ। এতিয়া ইয়াতে চাৰ্ট মতে দেখিছেই আপুনি, এই মানুহজনে 20 বছৰৰ পৰা ষ্টাৰ্ট কৰিছিলে। সি 40 বছৰত সেই পইচাটো একো জমা নকৰিলে, 40 বছৰলৈকে জমা কৰিলে, তাৰমানে 20 বছৰলৈকে জমা কৰিলে। জমা কৰি বাকী 20 বছৰ একো জমা কৰা নাই। সেই পইচাটো তেওঁ কম্পাউণ্ডিং হ'বলৈ এৰি দিছে।
ঠিক তেনেকৈ বি মানুহজনে নীলা কালাৰটোত 30 বছৰৰ পৰা আৰম্ভ কৰিছে। 30 বছৰৰ পৰা আৰম্ভ কৰি 50 বছৰলৈকে জমা কৰিলে। জমা কৰি 50 বছৰৰ পৰা তেখেতে জমা কৰা নাই। তেখেতে 60 বছৰলৈ সেইটো ইনভেষ্টমেণ্টটো গ্ৰ' হ'বলৈ দিছে। ঠিক তেনেকৈ 40 বছৰত চি মানুহজনে ৰঙা ৰেড কালাৰ যিটো লাইন আছে, তেওঁ 40 বছৰৰ পৰা আৰম্ভ কৰিলে ইনভেষ্টমেণ্টটো। তেখেতে 60 ইয়াৰ্ছলৈকে জমা কৰি গ'ল। গোটেইকেইজনে 60 ইয়াৰ্ছত ৰিটাৰ্ণটো সকলোৰে বেলেগ বেলেগ হ'ল। কাৰণ এই মানুহজনে যিখিনি ইনভেষ্ট কৰিলে তেখেতে 20 বছৰ এডিশ্যনেল সময় দিলে যে সেই পইচাখিনি কম্পাউণ্ডিং হ'বৰ কাৰণে। এই কম্পাউণ্ডিং হোৱাৰ কাৰণে তেখেতে এক্সট্ৰা আৰ্ণ কৰিলে। তেওঁলোকে একেই পইচা জমা কৰিলে, একেই ৰিটাৰ্ণ পালে, কিন্তু যিহেতু তেওঁলোকে সময়টো বেছি দিলে সেইটো কাৰণে এই মানুহজনে বেছি পইচা পালে আৰু চি মানুহজনে কম পইচা পালে। এতিয়া এলবাৰ্ট আইনষ্টাইনে কৈ গৈছে যে কম্পাউণ্ডিং ইণ্টাৰেষ্টটো 8 ৱাণ্ডাৰ, পৃথিৱীৰ অষ্টম আশ্চৰ্য। যিজনে বুজিছে তেওঁ আৰ্জিছে, যিজনে বুজা নাই সি ভুগিছে। ভিডিঅ'টো চাই আপুনি কেনে পালে আমাক কমেণ্ট কৰি জনাব। ছাজেশ্যন থাকিলে আমাক কমেণ্ট কৰি জনাব পাৰে। আৰু এনেকৈ ফাইনেন্স আছামিজ চেনেলটো চাই থাকিব। ধন্যবাদ।